মই অসমীয়া বোৱাৰী কৰিশ্মা দাসে পম্পি সিল্ক হাউচলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো ভিডিওটো চাই কিনে সকলোৱে ভালে পাব। মই আজি কিছুমান অসমীয়া মেখেলা চাদৰ আপোনালোকৰ আগত দেখাব বিচাৰিছো। ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব, লগতে শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব। আজি মই মোৰ ভিডিওটো আৰম্ভ কৰিব ওলাইছো আপোনালোকৰ আগত। আশা কৰো সকলোৱে ভালে পাব বুলি। আজি মই প্ৰথমতে দেখাম লুধিয়ানা পাট দেখাম আপোনালোকৰ আগত দুজমান। এইখন চাদৰ হয়, এজন লুধিয়ানা পাট হয়। এযোৰ হেভি ৱৰ্ক কৰা আছে, গুনা একদম গুনা ফুলৰ হয়, ডাৰ্ক ব্লু কালাৰ হয়, একদম মানে কাহা একদম মানে নীলা কালাৰটো আৰু গুনা ফুল গোটেই গাটো দি গুনাই দি বনোৱা আছে আৰু গোটেই মানে হেভি ৱৰ্ক কৰা আছে ইয়াতে। আশা কৰো আপোনালোকে ভালে পাব বুলি। আৰু মই নিজেও ইউজ কৰিছো, ব্যৱহাৰ কৰিছো, মই ভালে পাইছো। আৰু এইটো আঁচলটো হয়, আঁচলটো এইটো আঁচলটো হয় তলখণ্ড। আৰু খুব ধুনীয়া কৰি ইয়াতে মানে ময়ূৰ ডিজাইনত এনেকুৱা বনোৱা আছে আৰু কাপোৰটো মাজত এইটো গুণাৰ লগত ময়ূৰটো ইয়াতে মিনা কৰাই দিছে। আপোনাৰ ৰেড কালাৰৰ হয় আৰু ধুনীয়া হয় কাপোৰযোৰ। এইযোৰ মই লৈ আপোনালোকক দেখাই দিছো। এইটো ভাল লাগিলে স্ক্ৰিনশ্বট মাৰি কিনে থৈ দিব আৰু মোক কন্টেক্ট কৰিব। মোৰ কন্টেক্ট নাম্বাৰটো তলত দিয়াই থাকিব। এইখন চাদৰ হয় আৰু মেখেলাখন দেখাই আছো এতিয়া। এইখন মেখেলা হয় আৰু মোৰ কাপোৰবিলাক তাৰমানে মই সকলোখিনি তাৰমানে মই এডভান্স কৰি কিনে থৈ দিওঁ। মই ফলছটো লগাই থৈ দিছোঁ ইয়াতে। মই ইয়াতে ফলছটো লগাই থৈ দিছিলোঁ। আৰু কি কয়, এইখন মেখেলা হয় আৰু কাপোৰটো খুব ধুনীয়া হয় লুধিয়ানা পাট। আপোনালোকে সকলোৱে চাগে ব্যৱহাৰ কৰিছে কাপোৰটো আগতে। আৰু ফুলটো এইখিনি ইয়ালৈকে আহিব। ফুলটো আপোনাৰ গুণা দি বনোৱা আছে গোটেই ফুলটো। আৰু ইয়াতে ময়ূৰ যিটো ফুল দিছে ন, এইটো ময়ূৰ তাতে ৰঙা ফুলেৰে ফুটাইৰে মানে কি মিনা কৰাই দিছে আৰু খুব ধুনীয়া হয়। আপোনালোকে ল'ব বিচাৰিলে স্ক্ৰিনশ্বট মাৰি থ'ব, নাপাহৰিব। মই বাৰে বাৰে কৈ থৈছোঁ। আৰু লগতে মোৰ তলত নাম্বাৰটো আছে, তাতে কণ্টেক্ট কৰিলে মোক পাব, পম্পি সিল্ক হাউচ। এইখন মেখেলা হয় আৰু এযোৰ দেখাই আছো বেলেগ কালাৰৰ। এইযোৰ পিংক কালাৰৰ হয়। এইটো ডিজাইনটো অকণমান বেলেগ হয়। এইটো ডাৰ্ক পিংক কালাৰৰ হয় আৰু এইটো আঁচলটো হয়। এইটো আঁচলটো হয় আৰু মই ইয়াৰে সেইটো বনাই কিনে থৈ দিছোঁ। তাৰমানে মই সকলোখিনি কাপোৰ মই ৰেডি কৰি থৈ দিছোঁ। ইয়াতে মই মণি দিছোঁ আৰু কি কয়, ইয়াতে আপোনাৰ গোটেইখিনি গুণাৰে বনোৱা হয়। গোটেই একদম পুৰা হেভি হয়, তাৰমানে দূৰৰ পৰা একদম পাটৰ ছেট পিন্ধা যেন পায়। মই নিজেও পিন্ধিছোঁ, মোক সকলোৱে তেনেকৈ কয়, ভাল লাগে বুলি কয়। আৰু এইটো মানে মিনাটো আপোনাৰ ব্লু কালাৰেদি কৰিছে। এইটো গছৰ লতা টাইপৰ দৰে হয়, তাৰমানে ফুলটো তেনেকুৱা দীঘল টাইপৰ। এইটো আঁচলটো হয়। মই এবাৰ গাত লৈ কিনে দেখাই দিছোঁ আপোনালোকৰ আগত। এইটো হয়। আপোনালোকে স্ক্ৰিনশ্বট মাৰিব ভাল লাগিলে। মোৰ হোৱাটছএপ নম্বৰটো, কণ্টেক্ট নম্বৰটো মোৰ ভিডিঅ'টোৰ ওপৰত থাকিব। আপোনালোকে সকলোৱে ল'ব, কণ্টেক্ট কৰিব। এইটো তলৰ আঁচলটো আৰু ইয়াৰে মই মেখেলাখন দেখাই আছোঁ আপোনাক। এইখন মেখেলা হয়, এইখন মেখেলা হয় আৰু ইয়াতেও মই ফলছ লগাই কিনে থৈছোঁ। মই সকলোখিনি ৰেডি কৰি থৈ দিছোঁ ইয়াতে। মই দামটো এতিয়ালৈকে উল্লেখ কৰা নাই, আচলতে মই উল্লেখ কৰিব বিচৰা নাই। আপোনালোকে কণ্টেক্ট কৰিব ভাল লাগিলে। মই আপোনালোকক মেছেজ কৰি কিনে জনাম দামটো কিমান। লুধিয়ানা পাট হয়, ভাল লাগিলে স্ক্ৰিনশ্বট মাৰিব। এইবাৰ মই ডিজাইন মানে ঘৰতে বনোৱা কাপোৰ এযোৰ দেখাম, বাচ্ছাৰো দেখাম লগতে আৰু ডাঙৰৰো দেখাম।
এইযোৰ বাচ্চাৰ হয়, এইযোৰ বাচ্চাৰ মেখেলা হয়। মই মোৰ ছোৱালীজনীৰ কাৰণে বনাইছোঁ, সেইকাৰণে দেখালোঁ, আপোনালোকে চাগে ভাল পাব। আৰু কাৰোবাৰ যদি সৰু ছোৱালী আছে তেনেকৈ ভাল পাব। আৰু অৰ্ডাৰ দিলে মই বনাই কিনে দিম তেনেকুৱা। এইখন মেখেলা ইয়াতে মই ফলছ লগাই দিছোঁ। এইটো মেখেলা হয় আৰু গোটেইটো গুণাৰে হয়। এইটো ডাৰ্ক, এইটো মেৰুন কালাৰ হয়, ৰেড কালাৰ নহয়, এইটো মেৰুন কালাৰ। আৰু এইটো ব্লাউজ পিচ, এইটো ব্লাউজ মই মোৰ ছোৱালীজনীৰ কাৰণে এনেকৈ বনাই দিছোঁ। আৰু কোনোবা অৰ্ডাৰ দিলে মই বনাই দিম, তেনেকৈ বনাই দিম। এইটো মই 3 বছৰ আৰু 4 বছৰৰ কাৰণে হ'ব এইযোৰ কাপোৰ। এইটো ব্লাউজ পিচ, স্ক্ৰীনশ্বট মাৰি কিনে থৈ দিব। মই বাৰে বাৰে কৈ আছোঁ, আপোনালোকৰ মোৰ ভিডিঅ'টোৰ ওপৰত নম্বৰটো দিয়া থাকিব, আপোনালোকে তাতে কণ্টেক্ট কৰিব, মই আপোনাক দামটো জনাই দিম। খুব বেছি দাম নহয়, কম প্ৰাইজতে বহুত ধুনীয়া কাপোৰ হয়। আৰু মই আপোনাক ইয়াৰে চাদৰখন দেখাই দি আছোঁ। এইখন চাদৰ হয়, মই এনেকুৱা কাপোৰতে মই বনাই দিছোঁ। আপোনালোকে মানে বিচাৰিলে মই বেলেগ কাপোৰতো মই বনাই দিব পাৰিম। এইখন চাদৰ হয়। এইটো পটিটো সাইড পটি, এইটো তলৰ আঁচলটোৰ পটিটো। আপোনালোকে ভাল লাগিলে স্ক্ৰীনশ্বট মাৰিব। বেবীৰ কাৰণে হয়তো, সৰু ছোৱালী 3 বছৰ 4 বছৰ পিন্ধিব পাৰে। মই মোৰ ছোৱালীৰ কাৰণে বনাইছোঁ। এইবাৰ মই ডাঙৰৰ কাৰণে মই দেখাওঁ। এইযোৰ বনাইছোঁ ঘৰতে, ষ্টেবল কটন হয় কাপোৰটো। আৰু এইটো সাইড পটিটো, এইটো ৰেড কালাৰৰ দিছোঁ মই সাইড পটিটো। আৰু তলৰ আঁচলটো তেনেকুৱাই হয়, আপোনালোকে পিন্ধি ভাল পাব। মই পিন্ধিছোঁ এইটো। এইখন ভাল লাগিলে স্ক্ৰীনশ্বট মাৰি থ'ব। আৰু দামটো মই তাতে আপোনালোকে মেছেজ কৰিব, মই দামটো ক'ম। বহুত বেছি প্ৰাইচ নহয় এইটো। আকৌ ইয়াৰে মই মেখেলাখন দেখাই দি আছোঁ আপোনাক। এইখন মেখেলাখন, এইটো ডাৰ্ক ৰেড কালাৰ হয়, একদম মানে ডাৰ্ক কালাৰ হয়, ৰেড কালাৰ। আৰু মই ইয়াতে আপোনালোকক আগতেও কৈছোঁ, মই মানে সকলো মই ফিনিচিং কৰি থৈ দিছোঁ কাপোৰযোৰৰ। এইটো একদম হেভি, পুৰা গুণা আৰু মানে কি কয়, সকলোৱে ভালে পাব। মই নিজেও ব্যৱহাৰ কৰিছোঁ। আৰু পুৰা ডাৰ্ক ৰেড কালাৰ হয়। এইটো গুণাই দি মানে ফুলটো হয়, গুণাৰ একদম ফুলটো। এইটো স্ক্ৰীনশ্বট মাৰি থ'ব ভাল লাগিলে। আৰু আপোনাক মই এইযোৰ ঘিচা কাপোৰ দেখাম, এৰী কাপোৰ, এৰী সূতাৰ হয় এইযোৰ। এইযোৰ এৰী মেখেলা চাদৰ হয় এইযোৰ। আৰু একদম মানে হেভি, পুৰা একদম মানে বহুত মানে হেভি ফুলৰ হয়। আৰু মই নিজেও ব্যৱহাৰ কৰিছোঁ, খুব ভাল হয় তাৰমানে কাপোৰযোৰ। মই পিন্ধি কিনে বহুত আৰাম পাইছোঁ। আৰু গুণাই দি মানে বনোৱা হয়, গোটেই ফুলটো গুণাই দিয়ে ব্যৱহাৰ কৰিছে, গুণা ব্যৱহাৰ কৰিছে ইয়াতে। আৰু যিটো মীনা কৰিছে, এইটো আপোনাৰ ৰেড কালাৰৰ মীনা কৰা আছে। আৰু মানে খুব ভাল হয় তাৰমানে, আপোনালোকে ব্যৱহাৰ কৰি কিনে খুব ভাল পাব তাৰমানে। আৰু এইটো তলৰ আঁচলটো, এইখিনি এইটো মানে গোটেইখিনি তাৰমানে দীঘলীয়া কৰি ফুল বনোৱা হৈছে ইয়াতে। মই আঁচলটো, মই কাপোৰটো লৈ দেখাই দিছোঁ আপোনালোকক। এইটো ভাল লাগিলে স্ক্ৰীনশ্বট মাৰি থ'ব। এইটো বহুত বেছি দাম নহয়, আপোনালোকে কিনিব পৰাই দাম হয়। মোক মেছেজ কৰিব, মই মেছেজ কৰিলে আপোনালোকক মই কৈ দিম। এইটো ইয়াৰে মই মেখেলাটো দেখাই আছোঁ আপোনাক। এইটো মেখেলা হয়, এৰী কাপোৰৰ হয়, এইটো এৰী সূতাৰ হয়। এইখন মেখেলা। আৰু মেখেলাখনতো ইয়াতে তাৰমানে কয় বেছি মানে বহুত মানে হেভি মানে ফুলৰ দিয়া নাই, কাৰণ চাদৰখন বহুত হেভি হয়। যিহেতু মেখেলাখন এলাইন মানে এনেকৈ দীঘলকৈ ফুলটো দি থৈছে, এক লাইনে হয়। আৰু ইয়াতে মীনা কৰি থৈছে, ৰেড কালাৰৰ মীনা কৰা আছে। আৰু ফুলটো মানে আপোনাৰ গুণাৰ হয়, গুণা মাৰিছে লম্বা ফুলৰ।
আৰু কি কয় মানে ইয়াতে মিনাটো ৰেড কালাৰ ফুল মানে কুটাই দি মাৰিছে বহুত ভাল হয় তাৰমানে এইযোৰ কাপোৰ যে আপোনালোকে মোক মেছেজ কৰিব মই আপোনাক মানে জনাম আপোনালোকক প্ৰাইচটো এইটো এযোৰ মই পলিপাতৰ ৰিহা মেখেলা চাদৰ দেখাম এইবাৰ এইটো 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 ঘৰত বোৱা হয় ইয়াৰে পলিপাত বুলি ক'লে বহুত কেইবিধ পাত আছে তাৰমানে এইটো মানে হেণ্ডলুম হয় ঘৰতে বোৱা হয় এইটো তাৰমানে আমাৰ এইটো সাইড পটি আৰু আপোনাৰ গুনাই দি ফুল মাৰা আছে আৰু সৰু সৰু ফুলৰ হয় মাজত মিনা কৰা আছে ব্লু কালাৰ মিনা কৰা হয় সকলোৱে চাব পাৰে আৰু এইটো আঁচলটো হয় এনেকে ভাল লাগিলে স্ক্ৰীনশ্বট মাৰিব বহুত ধৰণৰ কালাৰ আছে ইয়াতে আপোনালোকে বিচাৰিলে মই আপোনালোকক প্ৰাইচসমূহ কৈ দিম বহুত ধৰণৰ কালাৰ আছে ইয়াতে এইটো অৰেঞ্জ কালাৰ হয় ডাৰ্ক অৰেঞ্জ কালাৰ মাজত গুনা ফুলৰ সৰু ফুল আছে এটা আৰু আপোনাৰ ব্লু কালাৰৰ এক লাইন আৰু গুনা ফুলৰ এক লাইন মাজে মাজে এনেকৈ দিয়া আছে চাব পাৰে স্ক্ৰীনশ্বট মাৰি থ'ব ভাল লাগিলে আৰু ইয়াৰে মেখেলাখন দেখাই আছোঁ মই আপোনাক ইয়াৰে মেখেলাখন এইখন ইয়াৰে মেখেলা আৰু ইয়াৰে ওপৰলৈকে মানে তিনিশাৰী সৰু সৰু ফুল আছে ব্লু কালাৰ আৰু আপোনাৰ এইটো গুনা ফুলৰ হয় এইটো গোল্ডেন কালাৰ এইটো দেই এইখন মেখেলা এইটো ভাল লাগিলে স্ক্ৰীনশ্বট মাৰি থ'ব এইখন মেখেলা হয় এইযোৰ কাৰ্বি মেখেলা চাদৰ দেখাম মই আপোনাক এইযোৰ কাৰ্বি হয় এয়া এইখন চাদৰ হয় এইটো য়েল্লো কালাৰ হয় ডাৰ্ক য়েল্লো কালাৰ হয় আৰু ইয়াতে ৰঙা আৰু ব্লেক কালাৰেদি ফুলটো বনোৱা আছে আপোনালোকে দেখিছে ধুনীয়া হয় আপোনালোকে চাগে ব্যৱহাৰ যদি কৰিছে ভালেই পাব মই ব্যৱহাৰ কৰিছোঁ কাৰণে মই ভাল পাইছোঁ আৰু এইখন চাদৰ হয় এইটো আঁচলটো এনেকৈ স্ক্ৰীনশ্বট মাৰি থ'ব যদি ভাল লাগে এইটো ইয়াৰে মই মেখেলাখন দেখাই আছোঁ এইখন মেখেলাখন হয় এইখন মেখেলা হয় এইখন এইটো ডাৰ্ক য়েল্লো কালাৰ হয় আৰু ৰেড কালাৰ আৰু ব্লেক কালাৰেদি ফুলটো বনোৱা আছে আৰু খুব ধুনীয়া হয় তাৰমানে একদম মানে বহুত বেছি প্ৰাইচ নহয় এইটো খুব কম প্ৰাইজত দিয়া আছে আপোনালোকৰ ল'ব মন থাকিলে মোক মেছেজ কৰিব আৰু মোক স্ক্ৰীনশ্বট মাৰি কিনে হোৱাটছএপত দিব মোৰ হোৱাটছএপ নম্বৰটো ওপৰত ভিডিঅ'টোৰ ওপৰত দিয়া থাকিব আৰু এইযোৰ দেখাই আছোঁ আপোনাক মই মাছৰাজত পাত বোৱা আছে এইযোৰ ডাৰ্ক পিংক কালাৰৰ হয় কিন্তু দেই এইটো ডাৰ্ক পিংক কালাৰৰ হয় এইটো ডাৰ্ক পিংক কালাৰৰ হয় সাইড পটি লগোৱাই আছে ইয়াতে সাইড পটিটো লগোৱাই আছে ইয়াতে গ্ৰীণ কালাৰ আৰু য়েল্লো কালাৰৰ হয় গ্ৰীণ আৰু য়েল্লো এইটো আপোনাৰ ফুলটো আপোনাৰ মই বনকেদি ব্যৱহাৰ কৰোৱা হৈছে আপোনাৰ বনকটো এইটো হেৰি গোল্ডেন কালাৰ বনকটো হয় আৰু সৰুকৈ মিনা কৰা দিছে ইয়াতে গ্ৰীণ কালাৰৰ আৰু সাইডৰ ফুলটো গ্ৰীণ কালাৰৰ হয় আকৌ সৰুকৈ মিনা কৰিছে আপোনাৰ গোল্ডেন কালাৰৰ হয় মাছৰাজত পাত বোৱা হয় খুব ধুনীয়া হয় ডাৰ্ক পিংক কালাৰৰ হয় স্ক্ৰীনশ্বট মাৰি থ'ব যদি ভাল লাগে এইটো আঁচলটো হয় ভাল লাগিলে স্ক্ৰীনশ্বট মাৰি থ'ব এইটো মই লৈ কিনে দেখাই দিছোঁ কেনেকুৱা লাগিছে এইটো ধুনীয়া হয় মই লৈছোঁ মই নিজেও পিন্ধিছোঁ ব্যৱহাৰ কৰিছোঁ ভালেই হয় আপোনালোকক লাগিলে মোক ক'ব মেছেজ কৰিব মই এতিয়াই কৈছোঁ দামটো বহুত বেছি কোৱা নাই মই আপোনালোকে মানে মেছেজ কৰিব মই দামটো আপোনাক জনাম আৰু আপোনালোকক আৰু মই আপোনালোকক ষ্টেবল কটনত মই দেখাই আছোঁ এইটো অৰেঞ্জ কালাৰ
আৰু ইয়াৰে সাইড পটিটো লগোৱাই আছে ব্ল্যাক কালাৰ আৰু গ্ৰীণ কালাৰ ব্ল্যাক আৰু গ্ৰীণ আপোনাৰ গুনাই দি বনোৱা আছে ফুলটো গুনাৰ হয় আৰু গ্ৰীণ কালাৰ হয় আপোনাৰ কাপোৰটো আপোনাৰ ডাৰ্ক অৰেঞ্জ কালাৰ এইটো চাদৰৰ আঁচলটো হয় এইটো ভাল লাগিলে স্ক্ৰীনশ্বট মাৰি দিব মই আপোনাক মেখেলাখন দেখাই আছো এইখন মেখেলাখন হয় বেছি ফুলৰ মানে হেভি নহয় আৰু সিম্পলত হয় বহুত বেছি প্ৰাইস নহয় একদম কম প্ৰাইসত দি আছো মেসেজ কৰিব আপোনালোকে ব্ল্যাক আৰু গ্ৰীণ ইয়াতে ব্ল্যাক আৰু গ্ৰীনেৰ ফুলটো বনোৱা আছে আৰু গুনা হয় গুনা ইয়েলো গোল্ডেন কালাৰৰ গুনা হয় ইয়াতে আৰু গ্ৰীণ কালাৰৰ হয় খুব ধুনিয়া হয় স্ক্ৰীনশ্বট মাৰি দিব ভাল হয় মেসেজ কৰিব ভাল লাগিলে আৰু আজি মই আৰু খুব বেছি কাপোৰ নেদেখাও আৰু আগলৈ এনেকৈ ভিডিঅ' বনাই যাম আৰু আপোনালোকে ভাল লাগিলে লাইক কৰিব বাৰে বাৰে কৈছো মই শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব বেল আইকনটো দবাই দিব আৰু আশা কৰো আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু কাৰোবাৰ মানে কাপোৰবোৰ দাম জানিবৰ কাৰণে মোক আপুনি WhatsApp আৰু কন্টাক্ট নম্বৰত কন্টাক্ট কৰিব মেসেজ কৰিব মই আপোনাক দামসমূহ সকলো কম আৰু খুব বেছি দাম কোৱা নাই মই কম পৰিমাণতে কম দামতে খুব ধুনিয়া মেখেলা চাদৰ মানে আৰু আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু কমপ্লিট স্লিক হাউচলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ